নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি আমি পঢ়িবলৈ ওলোৱা টপিকটো হৈছে ডিমান্ড এণ্ড ইনকাম ৰিলেশনশিপ দ্যাট মিন্স চাহিদা আৰু আয়ৰ সম্পৰ্ক ইয়াক আমি দুই প্ৰকাৰৰ সামগ্ৰীৰ ক্ষেত্ৰত চাম প্ৰথমে আমি চাম স্বাভাৱিক সামগ্ৰীৰ ক্ষেত্ৰত আয় আৰু চাহিদাৰ সম্পৰ্ক কেনেকুৱা আৰু দ্বিতীয়তে আমি চাম আয় আৰু চাহিদাৰ সম্পৰ্ক নিকৃষ্টধৰ্মী সামগ্ৰীৰ ক্ষেত্ৰত So first আমি চাম in case of normal good আমি জানো যে normal goodsৰ ক্ষেত্ৰত যেতিয়া ইনকাম বাঢ়ে তেতিয়া বস্তুটোৰ ডিমান্ড বাঢ়ি যায় আৰু যেতিয়া ইনকাম কমে ডিমান্ডো কমে ইয়াক আমি গ্ৰাফিক্যালি ড্ৰ কৰি চাওঁ ফাৰ্স্ট আমি এডাল ডিমান্ড কাৰ্ভ ড্ৰ কৰিম ইয়াত চাব ইয়াত প্ৰাইস আৰু এইপিনে কোৱান্টিটি ইয়াত আমি চাম যেতিয়া প্ৰাইস P1 আছিল তেতিয়া মানুহে Q1 কোৱান্টিটি ডিমান্ড কৰিছিল কিন্তু ইন কেস অফ নৰ্মেল গুড যেতিয়া প্ৰাইস একে থকা অৱস্থাত মানুহেজনৰ বা মানুহৰ ইনকাম বাঢ়ে তেতিয়া কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় কোৱান্টিটি ডিমান্ডেডত সো প্ৰাইস P1 থকা অৱস্থাত যদি মানুহৰ ইনকাম বাঢ়ি যায় তেতিয়া ডিমান্ড কাৰ্ভডাল হুপিনে শিফট হ'ব লাইক দিস নতুন ডিমান্ড কাৰ্ভৰ নাম দিলো আমি D1 সো প্ৰাইস একে থকা অৱস্থাত শিফট হ'ল ডিমান্ড কাৰ্ভ আৰু নতুন ডিমান্ড হ'ল Q2 দ্যাট মিন্স ডিমান্ড বাঢ়ি গ'ল প্ৰাইস একে থকা অৱস্থাত যেতিয়া ইনকাম বাঢ়ি যায় তেতিয়া নৰ্মেল গুডছৰ ডিমান্ড বাঢ়ি যায় আৰু আমি যদি উলটাকৈ চাওঁ যেতিয়া প্ৰাইস একে থকা অৱস্থাত মানুহৰ ইনকামটো কমি যায় তেতিয়া ডিমান্ড কাৰ্ভডাল বাওপিনে শিফট হয় আৰু ডিমান্ড কমি যায় Q3 সো ইয়াত আমি দেখিলো নৰ্মেল গুডছৰ ক্ষেত্ৰত বা স্বাভাৱিক সামগ্ৰীৰ ক্ষেত্ৰত যেতিয়া দামটো একে থকা অৱস্থাত মানুহৰ ইনকাম বাঢ়ি যায় তেতিয়া বস্তুটোৰ ডিমান্ড বাঢ়ি যায় আৰু যেতিয়া বস্তুটোৰ মানুহৰ ইনকাম কমি যায় তেতিয়া বস্তুটোৰ ডিমান্ড কমি যায় ইয়াত ফাৰ্স্ট আছিল Q1 যেতিয়া মানুহৰ ইনকাম বাঢ়িল তেতিয়া Q1 ৰ পৰা Q2 লৈ ডিমান্ড বাঢ়ি গ'ল আৰু যেতিয়া মানুহৰ ইনকাম কমিল তেতিয়া Q1 ৰ পৰা Q3 লৈ গ'ল মানে ডিমান্ডটো কমি গ'ল সো এইটো হৈছে নৰ্মেল গুডছৰ ক্ষেত্ৰত দ্যাট মিন্স স্বাভাৱিক সামগ্ৰীৰ ক্ষেত্ৰত ডিমান্ড আৰু ইনকামৰ ৰিলেশনটো এনেকুৱা এতিয়া আমি আহিম নেক্সট সামগ্ৰী দ্যাট ইজ নিকৃষ্টধৰ্মী সামগ্ৰীৰ ক্ষেত্ৰতনো কেনেকুৱা সম্পৰ্ক ডিমান্ড আৰু ইনকামৰ সো আহকচোন ইয়াত আমি চাওঁ ইন কেস অফ ইনফেৰিয়ৰ গুড in case of inferior goods inferior goodsৰ ক্ষেত্ৰত আমি এটা কথা জানো যে যেতিয়া ইনকাম বাঢ়ে তেতিয়া inferior goodsৰ ডিমান্ড কমে যেনেকৈ নৰ্মেল গুডছৰ ক্ষেত্ৰত ইনকাম বাঢ়োতে ডিমান্ড বাঢ়িছিল কিন্তু inferior goodsৰ ক্ষেত্ৰত ডিমান্ড কমি যায় তেনেকৈ যেতিয়া ইনকাম কমে বা আয় কমে তেতিয়া ডিমান্ড বাঢ়ি যায় ধৰি লওক যেনে এটা বেয়া কোৱালিটিৰ বস্তু যেটোক আমি যেতিয়া আমাৰ হাতত টকা কম থাকে তেতিয়া উপায় নাই কাৰণে আমি সেই বেয়া কোৱালিটি বস্তুটোৱে কিনিব লগা হয় সো যেতিয়া আমাৰ ইনকাম কম তেতিয়া আমি সেই বস্তুটোৰ প্ৰতিয়ে ডিমান্ড কৰো যেটো ইনফেৰিয়ৰ গুড হয় কিন্তু ইনকাম বাঢ়ি যোৱাৰ লগে লগে আমি জানো বেয়া কোৱালিটিৰ প্ৰডাক্ট এটা কিনিম নিকিনো তেতিয়া আমি ভাল কোৱালিটিৰ প্ৰডাক্টলৈ কিনিবলৈ মন কৰিম সো ইনফেৰিয়ৰ গুডছৰ ডিমান্ড কমি যায় ইনকাম বাঢ়িলে দেখিছেনে সো ইয়াত আমি গ্ৰাফিক্যালি ড্ৰ কৰো ডায়াগ্ৰামটো ইয়াত কোৱান্টিটি পিনে প্ৰাইস আমি ৰিলেশনটো চাম ইনকাম আৰু ডিমান্ডৰ ইনিশিয়ালি ডিমান্ড কাৰ্ভডাল হৈছে DD
প্ৰাইচ হৈছে P1 আৰু কোৱান্টিটি Q1 আমি জানো যেতিয়া মানুহৰ ইনকাম ইনক্ৰিজ হয় তেতিয়া ডিমান্ড কাৰ্ভডাল ৰাইটৱাৰ্ড শিফট হয় ইয়াত চাব যেতিয়া মানুহজনৰ ইনকাম বাঢ়ি গ'ল তেতিয়া বস্তুটোৰ প্ৰতি ডিমান্ড কমি গ'ল গতিকে ইয়াত ডিমান্ড কমি যোৱাৰ লগে লগে বাও পিনেহে শিফট হ'ব ইনকাম বাঢ়াৰ লগে লগে ইয়াত হু পিনে শিফট নহ'ব ইনফিৰিয়ৰ গুডছৰ ক্ষেত্ৰত ইয়াত বাও পিনেহে শিফট হ'ব ডিমান্ড কাৰ্ভডাল কাৰণ ইনকাম বাঢ়ি গ'লে আমি বেয়া কোৱালিটিৰ বস্তু নিকিনো বা বেয়া কোৱালিটিৰ বস্তুৰ প্ৰতি ডিমান্ডটো আমাৰ কমি যায় সো ডিমান্ড কমি গ'ল আগতে ডি আছিলে এতিয়া যেতিয়া আমাৰ ইনকামটো বাঢ়ি গ'ল তেতিয়া আমাৰ সেই বস্তুটোৰ প্ৰতি ডিমান্ডটো কমি D1 হ'ল আৰু কোৱান্টিটিটো Q0 হ'ল আগতে আছিলে Q1 কোৱান্টিটি ডিমান্ডেড এতিয়া কোৱান্টিটি আমি Q0 হ'ল কাৰণ আমাৰ ইনকাম বাঢ়ি গ'ল যেতিয়া বস্তুটোৰ আমাৰ যেতিয়া ইনকাম কমি গ'ল তেতিয়া কিন্তু আমাৰ বস্তুটোৰ প্ৰতি ডিমান্ড বাঢ়ি গ'ল দ্যাট মিন্স ইনকাম কমিলে আমি ইনফিৰিয়ৰ প্ৰডাক্টৰ ডিমান্ড বেছিকৈ কৰোঁ কাৰণ তেতিয়া হাতত বেছি টকা নাথাকে সো আমি ইনফিৰিয়ৰ গুডছৰ প্ৰতিয়ে ডিমান্ড কৰোঁ সো এবাৰ ইনকাম কমি যোৱাৰ লগে লগে ৰাইটৱাৰ্ড শিফট হ'ল ডিমান্ড কাৰ্ভডাল আৰু বস্তুটোৰ ডিমান্ডটো বাঢ়ি গ'ল ফ্ৰম Q1 টু Q2 দেখিছেনে যেতিয়া আমাৰ ইনিচিয়েলি ডিমান্ড কাৰ্ভ আছিল ডি প্ৰাইচ একে থকা অৱস্থাত P1 আছিল আৰু কোৱান্টিটি Q আছিল প্ৰাইচটো একে থকা অৱস্থাত যদি মানুহজনৰ ইনকামটো বাঢ়ি যায় তেতিয়া ইনফিৰিয়ৰ গুডছৰ প্ৰতি আমাৰ ডিমান্ডটো কমি যায় সো ডিমান্ড কমি গ'ল মানে নৰ্মেল গুডছত যেনেকুৱা হয় ইনফিৰিয়ৰ গুডছৰ ক্ষেত্ৰত উলুটা হয় বস্তুটো নৰ্মেল গুডছৰ ক্ষেত্ৰত ইনকাম বাঢ়িলে ডিমান্ড কাৰ্ভডাল ৰাইটৱাৰ্ড শিফট হয় কিন্তু ইয়াত লেফটৱাৰ্ডহে শিফট হৈছে কাৰণ আমি বস্তুটো ডিমান্ড কমকৈ কৰোঁ ইনফিৰিয়ৰ গুডছ কাৰণে আৰু যেতিয়া ইনকাম আমাৰ কমি গ'ল তেতিয়া আমি ইনফিৰিয়ৰ গুডছটো ডিমান্ড বেছিকৈ কৰিলোঁ গতিকে ডিমান্ড কাৰ্ভডাল ৰাইটৱাৰ্ড শিফট হ'ল আৰু কোৱান্টিটি Q2 হ'ল গতিকে এতিয়া আমি সম্পৰ্কটো ভালকৈ গম পালোঁ যে ইনকাম আৰু ডিমান্ডৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সম্পৰ্ক বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত সো যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰি দিব আৰু বেলেগেও যাতে কনচেপ্টবোৰ বুজি পোৱাত সহায় হয় শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ